এই সঘনাই পথ দুৰ্ঘটনা সঘনাই যাতে পথ দুৰ্ঘটনা আমি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৱাহাটীৰ পৰা ইগল নাট্যগোষ্ঠীক এই সজাগতাৰ কাৰণে বাটৰ নাট কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে ধুনীয়াকৈ উপস্থাপন কৰিছে, সুন্দৰকৈ বুজাই দিছে। মাত্ৰ এটাই কথা, অকালতে যাতে দুৰ্ঘটনাত পতিত হয় কাৰো মাতৃৰ বুকু সোধা নহয়, কোনো বন্ধুৱে বন্ধুক হেৰুৱাব নালাগে, কোনো স্বামীয়ে পত্নীক, পত্নীয়ে স্বামীক, মায়ে সন্তানক, সন্তানে মাতৃক কোনো যাতে অকালতে মৃত্যু হ'ব নালাগে। সেইকাৰণে পথৰ যিখিনি নীতি নিয়ম, এই নীতি নিয়মখিনি মাৰি চলিব লাগে। অভাৰ স্পীডত গাড়ী চলাব নালাগে। দুচকীয়া বাহন চলাওঁতে দুজনে হেলমেট পৰিধান কৰিব লাগে। 18 যিখিনি বয়স 18 বছৰ হোৱা নাই তেওঁলোকক মাক দেউতাকে, অভিভাৱকে প্ৰত্যেকেই ৰাস্তাত মানে ফুটপথত গাড়ী চলাব দিব নালাগে। গতিকে এইখিনি মানি চলক। আৰু চাৰিচকীয়া গাড়ী চলাওঁতে, বাহন চলাওঁতে চাৰিজনে ছিট বেল্ট পৰিধান কৰক। আৰু মোবাইল ফোন ব্যৱহাৰ কৰি ভুলতো গাড়ী নচলাব, অভাৰ স্পীডত গাড়ী নচলাব, ছিট বেল্ট মাৰিব। গতিকে এই বস্তুখিনিক আমি সাৱধান কৰি দিবৰ কাৰণে আমিতো কৰিয়ে থাকোঁ। স্কুলত আমি মুঠতে পথ মানে দুৰ্ঘটনা ৰোধ কৰিবৰ কাৰণে আমি বিভিন্ন পথ হাতত লৈছোঁ। আমি স্কুলে আমি সজাগতাৰ কাৰণে আমি মিটিং কৰিছোঁ, বিভিন্ন ধৰণৰ আমি এনেকৈ বাটৰ নাট কৰিছোঁ। আমি বিভিন্ন ধৰণৰ মানে পন্থা অৱলম্বন কৰি আমি সজাগতাৰ কাৰণে গোটেই মানুহক যাতে সজাগ হৈ থাকে, কোনো যাতে দুৰ্ঘটনাত পতিত নহয়। মৃত্যুটো হ'বই লাগিব, মৃত্যুৰ কাৰণে আমাৰ জন্ম, কিন্তু অকালতে আমি কিয় মৃত্যুক আঁকোৱালি লওঁ? সেইকাৰণে সকলোকে কৈছোঁ, সকলোৱে সুস্থ থাকক, মানে সজাগ হৈ থাকক। আপুনি সজাগতা যদি নিজে সজাগ, ময়ো সজাগ। গতিকে পথ সুৰক্ষা, জীৱন ৰক্ষা। আপুনিও সুৰক্ষিত হ'ব লাগিব, তেতিয়াই জীৱন সুৰক্ষিত হ'ব। মই যদি সুৰক্ষিত নহওঁ, পথ সুৰক্ষা কেতিয়াও নহয়। সেইকাৰণে সকলোৱে নিজৰ মানসিকতা পৰিৱৰ্তন কৰিব লাগে। আপুনি সজাগ হ'ব লাগিব, মই সজাগ হ'ব লাগিব। যেতিয়া সকলোৱে সজাগ হ'ম, তেতিয়াহে আমি এখন দুৰ্ঘটনামুক্ত অসম গঢ়িব পাৰিম। গতিকে এইখিনিয়ে আমি বিনম্ৰ অনুৰোধ, সকলোৱে নিয়ম নীতি মানি চলক। প্ৰথম মটো হৈছে মোবাইল, দ্বিতীয় মটো হৈছে মদ, তাৰপিছত মটো হৈছে মটৰ চাইকেল বা মটৰ গাড়ী, তাৰপিছত মটো হৈছে মৈমতালি। মদ খাই, মোবাইল টিপি, মৈমতালি কৰি মটৰ চাইকেল চলালে বা মটৰ গাড়ী চলালে আৰু এটা মজুক হয়, সেইটোৱে হৈছে মৃত্যু। এইটোৱে আহ্বান জনাম যে মানুহে নিজৰ জীৱনটোৰ কাৰণে নিজে মানে হেৰি হ'ব লাগে আৰু নীতি নিয়মবোৰ মানি চলিব লাগে। আমি আজি সেই বাটৰ নাটকৰ জৰিয়তে এই নীতি নিয়মবিলাকে উপস্থাপন কৰিছোঁ। উদ্দেশ্যটো বৰ্তমান আমাৰ অসম চৰকাৰে যাতে দুৰ্ঘটনা নহয় তাৰ কাৰণে কঠোৰভাৱে ব্যৱস্থা লৈছে।